বিলখনে খাব আছে মাগুৰী বিল বহুত নামৰ ওলাইছে এইবিলাক পাণ ৰঙালাও আৰু বহুত কিবা কিবি বস্তু আনিছে আৰু মাহেতেও এটা ঘৰলৈ গুচি যাব ন বেছি মানে টাইমটো হৈ গ'ল ইয়াত বেছি টাইম ৰখিলে আকৌ দেৰি হৈ যাব Hey guys, welcome back to my another video. So আজি ঘৰলৈ আলহী আছে আলহী মানে আমাৰ মাহেঁতে আহিছে মা আহিছে দেউতা আহিছে তাৰপৰা এনা আহিছে আৰু লগত আমাৰ ঘৰৰ ভণ্টি আহি আছে চ' ভিডিঅ'টো বহুত বেছি ভাল লাগে শেষলৈকে চাব নাপাৰিবা মানে সিহঁতে 7টামান বজাতে ওলাইছিলে এতিয়াতো 10টা বাজিব হ'ল আৰু ঘৰৰ কামবিলাক কৰোঁতে ভিডিঅ' বনাব নোৱাৰিছিলে সেইটো কাৰণে কামবিলাক কৰি মেলি আজৰি হৈছে মানে ভাত পানী বনালোঁ আৰু এতিয়া যে চব্জিটো বনাব আছে ভাত আৰু দাইল বনাই থৈছোঁ সিহঁতে আহি পালোঁ তাৰপৰা সকলোবিলাক দেখাম চ' ভিডিঅ'টো এনজয় কৰিবা আৰু ভিডিঅ'টো শেষলৈকে 4টামান বজাত কমেণ্ট কৰিবা চ' সিহঁতে পাবহি এতিয়া আৰু অলপ দেৰি পিছত পাই লওঁ কিতাপা দেখাই আজি আকৌ ৰুমটো ধুনীয়াকৈ সজাই থৈছোঁ এইফালে আলহী আহিবলৈ টেলিভিশ্যন চব ছেট কৰি থৈ দিছোঁ মানে ভাল লাগে কোনোবা আলহী আহিলে অকণমান সজাই পৰাই ঘৰখন ইভাগে যেনেকুৱাই থাকক কোনোবা আহিলে মানে অকণমান সজাই পৰাই থ'বলৈ ভাল লাগে আৰু ইভাগে এনি টাইম কৰি থাকিবলৈ মন নাযায় তথাপিও চফাকৈ থৈ দিব যিমান পাৰোঁ আৰু এইফালে ধুনীয়াকৈ চব যিমান মগজৰ চকাৰজাল আছিলে সকলোবিলাক চফা কৰি থৈছোঁ কাৰণ এতিয়া অলপ দেৰি পিছত মাহেঁতে আহিব মানে আৰু এইফালে বেডখন বহুত ধুনীয়া আছে এখন একেবাৰে নতুন বেডশ্বীট সেইদিনাখন দেখাইছিলোঁ যে সেই বেডশ্বীটখনে ইয়াতে পাই দিছোঁ আৰু এইফালে ধুনীয়াকৈ চকী টকী ছেট কৰি থৈ দিয়া আছে জাষ্ট এতিয়া সিহঁতি আহিব আছে চ' আহিলে মানে দেখাম সকলোবিলাক ভিডিঅ'টো চাই গাইছ মাহেঁতে আহিছে আৰু আহোঁতে এইবোৰ বস্তু লৈছে আমাৰ ইয়াৰ গাবল লাগি আছে যোনে মানে পাৰ পোৱালি কেইটামান তাৰপৰা আকৌ এইবিলাক শাক চব্জি গাঁও ঘৰৰ পৰা আহিলে মানে সেইটোৱে ফাইদা হয় আৰু এইবিলাক পাণ ৰঙালাও আৰু বহুত কিবা কিবি বস্তু আনিছে আৰু এইখিনি ইমান মানে পাৰ পোৱালিকেইটানো কেনেকৈ মাৰি খাব পাৰিব আৰু এইফালে মই ভিতৰত খানা বনাই আছোঁ মানে এইফালে ইয়াতে চব্জি বনাইছোঁ ভাত আৰু দাইল উঠনে বনোৱা আছে ইয়াত মই মাংসটো বনাই আছোঁ তাৰপৰা সিহঁতি বাহিৰতে বহি আছে কাৰণে ভিডিঅ' নাই কৰা আৰু মই এইটো বনালোঁ তাৰপৰা বাকীখিনি দেখাই আছোঁ চ' গাইছ আমাৰ ঘৰলৈ আলহী আছিলে মাহেঁতৰ লগত আকৌ আমি বাগজানী দলঙৰ ফালে ফুৰিবলৈ আহিছোঁ মানে সেইফালে মাগুৰী বিলখন চাবলৈ আহিছোঁ তাৰপৰা আৰু এতিয়া ইয়াতে এইটো কি ফটো দুটামান মাৰিম তাৰপৰা এইফালে বিলখনে খাব আছে মাগুৰী বিল বহুত নামৰ ওলাই অহা নাছিলে মানে বেমাৰ হৈ আছিলে বহুত দিন ওলাই অহা নাছিলে আৰু এইফালে আজি আলহী আহিছে মানে মাহেঁতে সিহঁতৰ লগত অকণমান ওলাই আহিলোঁ চ' চাবা ভিডিঅ'বিলাক ক্লিপবিলাক ল'লে মানে তোমালোককো দেখাম চ' চাই থাকা আৰু গাইছে এইফালে আমাৰ এনেই সেইফালে মাহেঁতে তলত গৈছে মানে সেই তলত বিলত মানে ফটো উঠাবৰ কাৰণে আৰু এইফালে আজি বহুত মানুহ ভিৰ থাকে কাৰণ আজি দেওবাৰ ন আৰু সেইফালে বাগজান দলংখন আৰু এইফালে যিখন বিল আছে সেইখন মাগুৰী বিল মানে ফেমাছ আৰু এইফালে আমি স্কুটিত বাইকত উঠি কিনে আহিছোঁ আৰু সেইজনী মা আৰু সেইফালে দেউতা আছে আৰু চাই থাকা আৰু যি দেখাওক মানে ভাল দেখাওঁ তোমালোকৰ লগতো শ্বেয়াৰ কৰিম আৰু এইফালে গোটেইখিনি কটেজ আছে ছাইডত যিমান আছে চব মানে কটেজ চব থাকিলে মানুহ ইয়াতে আৰু এইফালৰ পৰা পূৰা ভিউটো মজা দেখা যায় আৰু এতিয়া ইমান ভাল নহয় কাৰণ যে ৰ'দটো গুচি গ'ল ন অলপ টাইম হৈ গ'ল আৰু এইফালে মানে এতিয়াও মানুহ কিছুমান আছে আজি ইমান মানুহ নাই কেতিয়াবা ইমান মানুহ ভৰ্তি হৈ থাকে আৰু এইফালে নাও আছে আৰু সেইফালে নাৱত মানে ইয়াত মাছ তামাম ওলায় এইটো কাৰণে মাছ মাৰিবলৈ নাৱৰীয়া থাকে আৰু সেইফালে ছাইডত একদম মানে যিমান কটেজ আছে সেই গোটেইখিনিতে মানুহ থাকে মানে ফৰেইনাৰ আহিলে মানে আৰু বিলখন বহুত দ হয় আৰু মই মানে সেইফালেদি ইনষ্টাগ্ৰামত ট্ৰেণ্ডিং হৈ আছিলে মানে পদুম ফুলখিনি হাও ছাইডত আছে তাত নাৱেদি যাব লাগে ভাড়া দি কিনে সেইটো কাৰণে তাত নাযাওঁ এইফালে চাব পাৰা চবফালে মেটেকা আৰু ভিডিঅ'টো শেষলৈকে মানে গাইজ বিলৰ ফালে ফটো মাৰিব গৈছিলোঁ আৰু তাত মানে মানুহ বহুত আছে আৰু এতিয়া ভিউটো ভাল নুঠিব সেইটো কাৰণে তাৰপৰা গুচি আহিলোঁ আৰু আকৌ দলঙত ভাবিলোঁ কি কৰি ফটো মাৰোঁ তাৰপৰা ঘৰলৈ যাওঁ ডাইৰেক্ট মাহেঁতেও এতিয়া ঘৰলৈ গুচি যাব ন বেছি মানে টাইমটো হৈ গ'ল ইয়াত বেছি টাইম ৰখিলে আকৌ দেৰি হৈ যাব ঘৰ পাওঁতেও 3 ঘণ্টামান টাইম লাগিব ন বাইকত সিহঁতে আহিছে গধূলি হৈ যাব সেইটো কাৰণে অকণমান থাকি কিনে তাৰপৰা আমি আৰু যাম আৰু এতিয়া সিহঁতে ফটো কেইখনমান মাৰে বোলে ইয়াতো দলঙত মানুহ পূৰা ভৰ্তি হৈ আছে আৰু ভিডিঅ' চাই থাকিবা ঘৰত গৈ বাকীখিনি দেখা আৰু এইখন হৈছে মাগুৰী বিল বাগজানৰ তাত আছে আৰু এইফালে সেইটো মানে চিধা বাগজান গাঁৱলৈ যায় য'ত এবাৰ অইলত জুই লাগিছিলে আৰু সেইটো কটেজ আছে য'ত মানুহ ষ্টে কৰে মানে আৰু এইফালে ছাইডত নাও আছে নাও মানে এইফালেদি মানে পাৰ হৈ যাবৰ কাৰণে সেইফালে বিলৰ সেইফালেও ক'ৰবাত যাব পাৰি আৰু এইফালে আকৌ পদুম ফুল যাব পাৰি ইনষ্টাগ্ৰামত পৰা ট্ৰেণ্ডিং হৈছিলে ন দুদিনমান সেই পদুম ফুলখিনি সেইফালে নাৱত চাব যাব পাৰি আৰু বাকী একেখিনিনো কিমান দেখাই থাকিম বাকী ঘৰত গৈ কিনে মই গোটেই ভিডিঅ'টো কি হ'ল কি নাই সকলোবিলাক ক'ম চ' গাইজ ভিডিঅ' দিনত কৰিব নোৱাৰিলোঁ মানে উৎপাত হৈ গ'ল ধনী মাহেঁতে আমি তাৰপৰা ফটো মাৰি আহি ভিডিঅ' বনাওঁ মানে আন্ধাৰ হৈ গ'ল আৰু মাহঁতৰ ঘৰলৈ যাবলৈ আছে ন সেইবিলাক কৰোঁতে মেলিলে মানে আন্ধাৰ হৈ গ'ল আৰু মই বাকী ভিডিঅ' কৰিব নোৱাৰিলোঁ তাত বেলেগ একো নক'লোঁ জাষ্ট এনেই গ'লোঁ আৰু কেইযোৰমান ফটো উঠাই কিনে আৰু ঘৰলৈ গুচি আহিলোঁ
আৰু সেইখিনি সময়তে মানে আন্ধাৰ হৈ গ'ল আৰু এতিয়া বৰষুণ দি দিলে কাৰেণ্টো গুচি গ'ল মানে দিগদাৰ হৈ গ'ল ভিডিঅ' কৰিবৰ কাৰণে এতিয়া ৰাতি মানে লাইট জ্বলাই হ'লেও ভিডিঅ' কৰিছোঁ চ' ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ ইয়াতে সামৰিম অন্য এটি ইণ্টাৰেষ্টিং ভিডিঅ' লগ পোৱাৰ ফালে আজিলৈ মানে চ' ভিডিঅ'টোত লাইক কৰিব নাপাৰোঁ যদি চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাৰিব চ' আজিলৈ মানে